বন্ধুসকল আপোনালোকে যদি গাহৰি ফাৰ্ম কৰিছে বা কৰিম বুলি ভাবিছে তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাওক। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অতি লাগতিয়াল দুআষাৰ কথা। বন্ধুসকল, এইটো হৈছে গাহৰিৰ ওপৰত মোৰ দ্বিতীয় ভিডিঅ'। ইয়াৰ আগতে মই মোৰ ফাৰ্মৰ পোৱালিবিলাক আপোনালোকৰ আগত দেখাইছিলোঁ। বহুতো বন্ধুৱে মোলৈ ফোন কল কৰিছিল। সেইসকল বন্ধুলৈ মই মোৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। এতিয়া মই মোৰ আপোনালোকলৈ আজিৰ ভিডিঅ'টো আগবঢ়াই ইয়াৰ উদ্দেশ্যটো আপোনালোকৰ আগত ক'ব ওলাইছোঁ। আচলতে বন্ধুসকল, মই এজন বাণিজ্য শাখাৰ মাষ্টাৰ কৰি থকা ছাত্ৰ। পঢ়াৰ লগতে মই উন্নত জাতৰ গাহৰি আনি নিজাববীয়াকৈ এখন ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ। আৰু ইয়াৰ পাছত ইয়াৰ পোৱালিৰ চাহিদা যথেষ্ট ভাল পাইছিলোঁ। কিন্তু বন্ধুসকল, মই যিহেতু এতিয়া ফাইনেল বৰ্ষৰ ছাত্ৰ, গতিকে ফাৰ্মখন চলাই নিবলৈ মোৰ অলপ অসুবিধা হৈছে। পঢ়া শেষ কৰি মই মোৰ ফাৰ্ম চলাবলৈ ওচৰৰ গাঁৱৰ দুজনমান শিক্ষিত নিবনুৱাক মই মোৰ ফাৰ্মৰ গাহৰি যোগান ধৰিছোঁ। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ কাৰণে মই মোৰ ফাৰ্মৰ এজনী গাহৰি মই আপোনালোকক দিব বিচাৰিছোঁ। যদি আপোনালোকে ইচ্ছুক তেন্তে মোক কণ্টেক্ট কৰিব। গাহৰিজনী সম্পূৰ্ণ সুস্থ আৰু আগতে এবাৰ পোৱালিও দিছে। বাৰতে তাই 11টাকৈ পোৱালি দিছিল আৰু সকলোবিলাক পোৱালি সম্পূৰ্ণ সুস্থ আৰু সবল শৰীৰৰ আছিল। বন্ধুসকল, আৰু প্ৰায় 3 মাহৰ পাছতে তাই পোৱালি দিব। এতিয়া তাইৰ ওজন প্ৰায় 2 কুইণ্টেল হ'ব আৰু তাই দামটো মই 30,000 ৰাখিছোঁ। বন্ধুসকল, আপোনালোকে যদি এখন ফাৰ্ম ষ্টাৰ্ট কৰিবলৈ ওলাইছে তেনেহ'লে এই সুবৰ্ণ সুযোগ আপোনালোকে কেতিয়াও এৰি নিদিব। মোৰ ফোন নম্বৰ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে মোক ফোন কৰিব। মই সকলোবিলাক ডিটেইলছ মই ফোনত জনাই দিম। ধন্যবাদ। জয় আই অসম।